নমস্কাৰ আমাৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম সহাৰেৰো আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। আপোনালোকক এটা গাঁৱলীয়া পৰিৱেশ দেখুৱাম। আমি আহি আছোঁ বাগানলৈ। আমাৰ বাগানত কি কি খেতি কৰা হৈছে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই আমি আহি পালোহি ৰঙালাও কৰা ডোখৰ। এয়া ৰঙালাওবোৰ ধুনীয়া হৈছে বাৰু বৰষুণ দিয়াৰ কাৰণে। আপোনালোকক ভালকৈ দেখুৱাম ৰ'ব। এয়া ৰঙালাওবোৰ আমাৰ ফুলিব ধৰিছে। কলিও পেলাইছে ৰ'ব আপোনালোকক দেখুৱাইছে। এয়া দেখিছে ধুনীয়াকৈ কলি পেলাইছে। এইবোৰ এতিয়া আমি দেখুৱাম জাতিলাও অকণমান আগত আমাৰ বেপাৰী আহি পিনি লৈ গ'লহি। ৰ'ব ধুনীয়া হৈছে বাৰু। এয়া পানী হৈ আছে জাতিলাওৰ তলত। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। সেয়ে দেখিছে জাতিলাওবোৰ ধুনীয়াকৈ লাগি আছে। সেয়া আৰু আছে বাৰু, সেইফালেও আছে সৰু সৰু কলি পেলাই আছে। এইফালে দেখিছে সেইটো পুতলা দেখিছে। চৰাই চিৰিকটিয়ে আমাৰ শাকনি বাৰীবোৰ নষ্ট কৰে, সেইটো কাৰণে এইটো লগোৱা হৈছে। এইফালে আহি পালোহি কেৰেলা, তিতা কেৰেলা, সৰু সৰু তিতা কেৰেলা লাগিছিলে বাৰু কিন্তু বিকা হ'ল। এতিয়া আকৌ কলি পেলাইছে। সেয়া বৰষুণ দিয়াৰ কাৰণে ৰঙালাওবোৰ বহুত ধুনীয়া হৈছে। আৰু আছে কেৰেলাবোৰ। সেয়া চাওক। তিতা কেৰেলা খাই ভাল পাওঁ বাৰু। আপোনালোকে কেনেকুৱা পায় জনাব। এইফালে আলু কৰা হৈছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে আলুবোৰ নোলালে। সেইফালে কোনোবা ঔটেঙা পাৰি আছে, কোনে পাৰি আছে জানো। এই জাত কিবা মাহ হয়, কি মাহ নাজানো আমি নামটো। বাবাহঁতে জানে কিন্তু আমি নাজানো। আপোনালোকে জানে যদি কমেণ্ট এটা কৰিব। এইফালেও লাগি আছে। এইফালে আমাৰ জেঠু এজনে ঔটেঙা পাৰি আছিলে, আমিও লৈ আহিলোঁ 5টা। কাতি বিহু উপলক্ষে জ্বলাব লাগিব চাকি গছ, সেইটো কাৰণে আমি লৈ আহিলোঁ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এইখিনি হ'ল টেঙামৰা গছ। মাছৰ সৈতে খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে খাই পাইছেনে কমেণ্ট কৰি জনাব। মাছৰ সৈতে খাবলৈ কিন্তু বহুত ধুনীয়া হয়। এইবোৰ টেঙামৰা গুটি হয়। এইবোৰৰ পৰা জেলি বনায়, কিন্তু মই বনাই পোৱা নাই আজিলৈকে। খাই পাইছোঁ বাৰু। এবাৰ নিশ্চয় চেষ্টা কৰিম বনাবলৈ, আপোনালোকক দেখুৱাম বাৰু। এইকেইটা আমাৰ পোৱালি, ভতিজা পোৱালি আমাৰ লগত আহিছে। এহেঁতিকেইটা আমাৰ লগত থাকেই মানে প্ৰায়। এহেঁতি খুব খেলি আছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শব্দৰ ভুল হ'ব পাৰে কিছুমান। আপোনালোকে নিজৰ মানুহ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।